সো হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ অলপ ভালে আছে। তো মোৰ নাম চাহিল চৌধুৰী আৰু আপোনালোক মই স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আৰু গাইজ আজি নতুন এটা ব্লগ বনাবলৈ গৈ আছোঁ। ক'ত যাম কি কথা আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাই যাব, মই কৈ দিম। তো তেতিয়ালৈকে ভিডিঅ'টো লাইক কৰি দিব। আৰু গাইজ ইমান দিনে নতুন ভিডিঅ' একো দিব পৰা নাছিলোঁ, কাৰণ অলপ প্ৰব্লেম চলি আছিল। তাৰোপৰি জেগা ঠাইত ব্লগ বনাম বুলি ভাবিছিলোঁ, বানপানীৰ কাৰণে যাব নোৱাৰিলোঁ। আৰু এতিয়া মই ভিতৰত যাওঁ, ভিডিঅ' বনাই এতিয়া বাহিৰত থাকি বহুত বেছি গৰম লাগিছে। তো ভিতৰত যাই ফেনৰ তলত যাই এতিয়া মই ভিতৰত গৈ আপোনালোকক বাকীখিনি কথা কৈ আছোঁ। আৰু বাহিৰত বহুত বেছি গৰম, জানে এইকেইদিন কিমান ৰ'দ দিছে। তো লাইট ফেন সকলো দি দিলোঁ। আৰু এইয়া বৰ্তমান টেবুলখনৰ অৱস্থা অলপমান বেয়া হৈ আছে। আৰু এইয়া জোনাকী শ্বৰ্ট ফিল্মৰ এইখন স্ক্ৰিপ্ট, তো আপোনালোকে বিহাইণ্ড দ্য চিনৰ ব্লগ এটা পাই যাব। আৰু এইয়া মোক চাব পাৰে শ্বাহৰুখ খানৰ লগত ফটো এইখন এডিট কৰিছিলোঁ, বৰ্তমান বেয়া হৈ গৈছে কাৰণ ফ্ৰেমটো ঘৰতে বনোৱা আছিল। তো যি কি নহওক গাইছ, আপোনালোকে এটা বিহাইণ্ড দ্য চিনৰ ব্লগ এটা পাই যাব। জোনাকী শ্বৰ্ট ফিল্মৰ বঢ়িয়া ব্লগ এটা বনাই আছোঁ। তেতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাইছ। তেতিয়ালৈকে মই ৰেডি হৈ আহি আছোঁ, আপোনালোকক লগ কৰিম। আৰু গাইছ এতিয়া মই ওলাই ৰেডি হৈ গ'লোঁ। তো এতিয়া সোনকালে যাওঁ আৰু, কাৰণ মোৰ লগৰ বান্ধৱীজনী মোৰ কাৰণে ৰখি আছে। কাৰণ আজিকালি তাইও মিনি ব্লগ বনাব কৰিছে। তো সেইটো কাৰণে আৰু তাই মোৰ কাৰণে বহুত সময় পৰা ৰখি আছে। তো সোনকালে যাওঁ, নহ'লে আৰু অকলে গুচি যাব। আৰু গাইছ আপোনালোকক এটা কথা ক'ব আছে, আমাৰ শ্বৰ্ট ফিল্মৰ চেনেল দ্য ফ্ৰেঞ্চ ক্ৰিয়েশ্যন চেনেলটোত 2000 ছাবস্ক্ৰাইবাৰ হ'ব, মাত্ৰ 140 ছাবস্ক্ৰাইবাৰ লাগে। তো সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। মই কমেণ্ট বক্সত পিন কৰি থৈ দিম, চেনেলৰ লিংকটো থাকিব। আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বৰ্ট ফিল্মকেইখনো চাব। তো এতিয়া মই সোনকালে যাওঁ দিয়ক, চাই থাকক। চ' গাইছ এতিয়া আমি গৈ আছোঁ, বাছত উঠিব। আৰু বাছত উঠাৰ পিছত আমি চিধা যাম আজাৰা সভাঘৰ। তো তাকে আৰু বহুত দিন হ'ল শ্বুটিং কৰা নাই, তো কণ্টিনিউ কৰিম বুলি ভাবি আছোঁ। তো আপোনালোকতো মই আগতে কৈছোঁ, আমাৰ টিম মেম্বাৰ এটাৰ অলপ প্ৰব্লেম চলি আছে। তো সেইটো কাৰণে শ্বুটিং ৰখাই ৰাখিছিলোঁ, কিন্তু এতিয়া কালিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। কি কওঁ? তো এতিয়া আমি গাড়ী ৰখি আছোঁ। তো এতিয়া বাছত উঠি গ'লোঁ। তো এতিয়া আমি ধাৰাপুৰত আছোঁ, আৰু ধাৰাপুৰৰ পৰা এতিয়া চিধা যাম। আৰু আমি বাছত উঠি চিধা ধাৰাপুৰলৈকে আহিলোঁ, কাৰণ আজাৰা সভাঘৰলৈকে যোৱা এখনো বাছ পোৱা নাই। তো সেইটো কাৰণে আৰু ইয়াতে ৰিক্সাতে উঠি এতিয়া গৈ আছোঁ আৰু ধাৰাপুৰৰ পৰা চিধা সভাঘৰ। ফাইনেলি আমি আহি পালোঁ। তো এতিয়া ভাড়াটো দি লওঁ দাদা, তাৰপিছত আমি ৰাস্তা পাৰ হৈ যাম দায়িত্ব ল'ব। আৰু আপোনালোকে ভিতৰত সোমাই লেফ্ট চাইডে দেখিব যে ইয়াতে ল'ৰা ছোৱালীবোৰৰ কাৰণে খেলিবৰ কাৰণে বস্তু আছে। তো এইখন চাব পাৰে মিনি ট্ৰেইন, আৰু এইখনত টিকেট প্ৰাইচ হৈছে 50 টকা। আৰু এইখন চাব পাৰে জাহাজ, আৰু এই পানীখিনি দেখি মোৰ গ্ৰীণ টিৰ মনত পৰি গৈছে। আৰু এয়া আপোনালোকেতো জানেই এইখন গাড়ীৰ কথা। এইখন গাড়ীত সৰু থাকোঁতে বহুত উঠিছিলোঁ, তো আজিও উঠিব মন গৈছে দেখি। আৰু এইটো হ'ল ট্ৰেম্পলিন, আৰু এইটো হ'ল আজাৰা ৰাজহুৱা সভাঘৰ। আৰু ইয়াতে প্ৰত্যেক বছৰে ডাঙৰকৈ দুৰ্গা পূজা পতা হয়, আৰু লগতে ইয়াতে মেলাও হয়। চ' গাইছ আমি আহিব পাইছোঁ, আৰু বৰষুণ জাকো দিছে তো বহুত ভাল খবৰত আহি পালোঁ। আৰু আপোনালোকে এইফালে চাব পাৰে দোকান আছে, বহুত কেইখন দোকান আছে, আপোনালোক ভালকৈ দেখাই আছোঁ চাব। তো প্ৰথমতে মই আপোনালোক ইয়াৰ পৰা দেখাওঁ। তো এইখন দোকানত আপোনালোকে মণিপুৰী গহনাৰ লগতে অসমীয়া গহনাবোৰো পাব। তো আপোনালোকক মই দেখাই আছোঁ। আৰু মেলা বুলি ক'লে দোকানবোৰত ছোৱালীৰ কাৰণে বেছি বস্তু পোৱা যায়, ল'ৰাবোৰৰ কাৰণে ইমান এটা একো নাথাকে, কিয় বা এনেকুৱা নাজানো। আৰু বাকী ইয়াতে আপোনালোকে চাব পাৰে কাপোৰৰ দোকান এইকেইখন, আৰু ইয়াতে ফিক্স প্ৰাইচ 150 টকা। আৰু এই চাব পাৰে 100 টকা, এনেকৈ ফিক্স কৰি ৰাখিছে। আৰু 100, 150, 200 ইমানমানৰ ভিতৰতে ফিক্স কৰি ৰাখিছে আৰু বস্তুবোৰ। আৰু ইয়াতে আপোনালোকে চাব পাৰে খেলা বস্তুৰ দোকান, আৰু লগতে ছোৱালীবোৰৰে বস্তু। আৰু তো এইখন গাড়ী মোৰ বহুত পচন্দ লাগিছে, চাব পাৰে কি ফ্লেক্সিবল। আৰু এই ৰঙা কালাৰ গাড়ীখন চাওকচোন, কি মৰম লাগিছে। আৰু এই মোবাইলটো আপোনালোকে চিনি পাইছে, ৰ'ব আপোনালোকৰ এটা গান শুনাই মনোৰঞ্জন কৰি আছোঁ। আৰু এনেকৈ কিবা কিবি সৰু সুৰা বস্তুবোৰ চাই থাকোঁতে হঠাতে মোৰ চকুত পৰিল এই মোবাইলটো। আৰু এই মোবাইলটোৰ কথাটো আপোনালোকেতো জানেই, সৰু থাকোঁতে বহুত খেলিছিলোঁ এই মোবাইলটো দিয়ে। আৰু আজিকালি ল'ৰা ছোৱালীবোৰেতো স্মাৰ্টফোনতে বিজি হৈ থাকে, এইবিলাক মোবাইলৰ ভেলু একো বুজিয়ে নাপাইছে সিহঁতে। কিন্তু আমিহে জানো কিমান মজা লাগিছিলে এই মোবাইলটোৰ কাৰণে, পাগল আছিলোঁ আগতে।
তো গাইছ ইয়াতে আহি বহুত বেছি ভাল লাগিছে তো ইয়াতে ছোৱালী মানুহৰ কাপোৰৰ লগতে ল'ৰা মানুহৰ টি চাৰ্ট আছে এইয়া টি চাৰ্টবোৰ চাব পাৰে ফিক্স প্ৰাইচ 100 টকা তো এনেকৈ চেম ইয়াতে ট্ৰেক পেণ্টবোৰো আছে 150 টকাকৈ 200 টকাকৈ আৰু এইবিলাক ছোৱালীবোৰৰ কাৰণে কুৰ্তি আৰু গাইজ বৰষুণ যাক জোৰে দিছে সেইকাৰণে মানে কাপোৰবোৰ চেক কৰি আছে আৰু এই আপোনালোকে চাব পাৰে হঠাতে মানে বৰষুণৰ পানী মানে মেলা ভিতৰত সোমাব ধৰিলে আৰু এতিয়া আমি ক'ত যাওঁ ভাবিব পৰা নাই তো বাহিৰত দেখি আপোনালোকে চাব পাৰে বৰষুণ যাক মানে বহুত জোৰে দিছে তো ইয়াতে আমি পানীৰ মাজত খাৰা হৈ ইয়াতে খাব ওলাইছোঁ ফুচকা তো তাকে আৰু মোৰ হাতত প্ৰথমটো ফুচকাই ভাঙি পৰিল কিন্তু তথাপিও মানে খাব এৰা নাই কাৰণ ফুচকাখিনি মানে বহুত বেছি টেষ্টি আছিল তো গাইছ ইয়াতে গোটেই মেলাখন মানে পানী হৈ গ'ল অলপ পিছত চাগে আমি ইয়াতে মানে সাঁতুৰি থাকিব লাগিব এয়া চাব পাৰে য'তে গৈছোঁ তাতে মানে পানী আহি আছে সেইবিলাক অলপ পিছত মোক দেখা পাব আপোনালোকে সাঁতুৰি আছোঁ পানীৰ মাজত আৰু সঁচা ক'ব গ'লে জীৱনৰ আচল মজা ইহঁত দুটাই লৈ আছে আৰু ইহঁতক দেখি মোৰো খেলিব মন গৈছে আৰু গাইছ আপোনালোকে মোৰ কথা শুনা পাইছেনে নাই নাজানো কিন্তু মানে আমি ক'তো মানে ভালকৈ থাকিব পৰা নাই মানে চব জেগাতে পানী নহয় সেইকাৰণে মানে ভাল জেগাতে মানে পানী নাই আমাক নিব আহিছে তো তাকে আৰু গৈ আছোঁ চ' গাইছ এণ্ডিংটো ইয়াতে মানে ঘৰতে বনাই আছোঁ কাৰণ তাত বনাব নোৱাৰিলোঁ বৰষুণটোৰ কাৰণে আৰু বৰষুণৰ কাৰণে মানে এনেকুৱা হৈছে যে মই নিজৰ আৱাজ তাত মই নিজে শুনা পোৱা নাছিলোঁ কি কৈ আছিলোঁ আৰু মানে ভিডিঅ'টো মোৰ মানে চাউণ্ডটো ভালকৈ কেপচাৰ হোৱা নাই তো সেইকাৰণে আৰু ভইচ অভাৰ কৰোঁতে সময় লাগি গ'ল বহুতখিনি আৰু বাকী যি কি নহওক গাইছ মানে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোকে আৰু মই অলপ বেছি আশা কৰিছিলোঁ যে ভিডিঅ'টো ভাল কৰিম কাৰণ ইমান দিনৰ মূৰত এটা ব্লগ দি আছোঁ আপোনালোকক ভাল এটা ব্লগ দিব পালে ভাল লাগে হয় নে নহয় তেতিয়াহে আপোনালোকে চাই ভাল পাব চেনেলটো ছাবস্ক্ৰাইব কৰিব সেইটোৱে আৰু কিন্তু ইমান এটা ভাল বনাব নোৱাৰিলে সেইকাৰণে অলপ মনটো বেয়া আৰু মানুহে কয় ন বেছি আশা কৰিলে পাখা চিঙে তো তেনেকুৱা হৈছে আৰু মোৰ লগত বাকী যি কি নহওক গাইছ দ্য ফ্ৰেণ্ডছ ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি 2000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক তেতিয়ালৈকে বেলেগ ব্লগত লগ পাম আৰু এইটো ব্লগত শ্বেয়াৰ লাইক সকলো কৰি দিব আৰু দিয়ক বাই বাই গাইছ টেক কেয়াৰ বেলেগ ব্লগত লগ পাম